নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ স্থানীয় ইউটিউব চেনেল জবছ আপডেটলৈ। আজিৰ ভিডিঅ'টো এটা অন্যতম আকৰ্ষণীয় ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ পাই খুবেই আনন্দিত হৈছোঁ যে 2019ত হৈ যোৱা অসমৰ পোষ্ট অফিচত GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱকৰ চাকৰিৰ পদসমূহৰ আবেদনৰ পৰ্টেল পুনৰবাৰ খুলি দিছে। হয় বন্ধুসকল, 2019ত খালী হোৱা GDS পোষ্টৰ বাবে ফ্ৰেছ কেণ্ডিডেটসকলে নতুনকৈ আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকিব। এনেধৰণৰ নতুন নতুন চাকৰিৰ সবিশেষ জানিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আপোনালোকৰ এটা ছাবস্ক্ৰাইব আমাৰ বাবে যথেষ্ট মূল্যৱান। ধন্যবাদ। Subscribe now and press the bell icon for never miss an update. এতিয়া আহিছোঁ ভিডিঅ'ৰ মাজলৈ। ডিসক্ৰিপশনত থকা লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোত আহিব পাৰিব। Assam Postal Circle recruitment of 919 GDS posts apply online from 27/1/2020 to 9/2/2020 ডাক বিভাগত চাকৰি আসাম পোস্টাল সার্কেল পদৰ নাম গ্ৰামীণ ডাক সেৱক GDS পদৰ সংখ্যা 919টা আবেদনের अंतिम तारीख फेब्रुआरी 9, 2020 आसाम पोस्टल सार्कल रिक्रुटमेंट 2019 অসম ডাক সেৱা বিভাগত খালী হোৱা 919টা গ্ৰামীণ ডাক সেৱকৰ বাবে আবেদন অনলাইন লিংক 27/1/2020 চনৰ পৰা খুলি দিয়া হ'ব। যিসকল প্ৰাৰ্থীয়ে আগৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা নাই তেওঁলোকে তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব। পদৰ নাম গ্ৰামীণ ডাক সেৱক GDS পদৰ সংখ্যা 919টা এডুকেশনাল কোৱালিফিকেশন কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। স্থানীয় ভাষা অৰ্থাৎ অসমীয়া, বড়ো, বঙালী ন্যূনতম দশম শ্ৰেণী ক্লাছ 10 লৈ পঢ়িব লাগিব। এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। স্যালারি নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতিমাহে 10,000ৰ পৰা 14,500 টকা হিচাপত দৰমহা দিয়া হ'ব। এজ লিমিট আবেদনকাৰীৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এপ্লিকেশন ফিজ দিয়া আছে। এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব। ST, SC, ফিমেল আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে। হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব? পদসমূহৰ বাবে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 27/1/2020 ৰ পৰা 9/2/2020 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। ইম্পৰ্টেন্ট ডেটছ দিয়া আছে। অনলাইন আবেদন আৰম্ভ হ'ব 27/1/2020 আবেদনৰ अंतिम তাৰিখ 9/2/2020। তো ইয়াত অফিচিয়েল এডভাৰটাইজমেন্ট দিয়া আছে, আপোনালোকে চাব পাৰে। ভিডিওটো ভাল লাগিলে লাইক কৰিব, লগতে কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব।